হাই গাইজ, কি খবৰ আপোনালোকৰ? মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাই মই একেবাৰে ইজি আৰু মোৰ ভাল লগা ৰেচিপি এটা আপোনালোকৰ আগত লৈ আহিছোঁ। এইটো ৰেচিপি আপোনালোকে খাইছেই চাগে। যদিও খোৱা নাই তেনেহ'লে এবাৰ মোৰ ভিডিঅ'টো চাই পেলাই বনাব ঘৰত, কেনেকুৱা লাগে ক'বলৈ নাপাহৰিব। আৰু এই ৰেচিপিটো এটা ফুলৰি ৰেচিপি, আমি ফুলৰি বুলি কওঁ। গতিকে আহকচোন চাওঁ মই কেনেদৰে বনালোঁ। ইয়াতে মই মিক্সিত প্ৰসাদকেইটা লৈ লৈছোঁ, নহৰু কেইফুটামান, জলকীয়া কেইটামান আৰু দিম অকণমান নিমখ, যিহেতু প্ৰসাদত নিমখ আছেই। তো এইখিনি মিক্সিত পিচি ল'লোঁ। আৰু ইয়াতে দিম মই 2 চামুচ পিঠাগুড়ি আৰু দিম 1.5 চামুচ বেচন। আপোনালোকে ৰেড চিলিও দি দিব পাৰে, মই জ্বলা ইমান নাখাওঁ গতিকে মই কমকৈ দিছোঁ। হালধি দিছোঁ অকণমান, তাৰপিছত পিঁয়াজ দিছোঁ এফাল, এইখিনি সৰু সৰুকৈ কাটি লৈছোঁ, কাটি পেলাই দিছোঁ। তাৰপিছত এইখিনি দিম অকণমান পানী দি পেলাই ধুনীয়াকৈ মিক্স কৰি ল'ম। পানী দি দিলোঁ, এইখিনি মিক্সো মই কৰি ল'লোঁ। এতিয়া যাওঁ গেছৰ ওচৰলৈ, তাত মই পেন এখন বহাই দিছোঁ। এইখন গৰম হৈ গ'ল, ইয়াতে দিম অকণমান মিঠাতেল। এয়া মিঠাতেলখিনি দি দিলোঁ, মিঠাতেলখিনি গৰমো হৈ গ'ল। ইয়াতে মই এটা এটা কৰি ধুনীয়াকৈ ফুলৰিকেইটা দি যাম। আৰু তেলটো ধুনীয়াকৈ গৰম হৈছে আৰু আমাৰ ফুলৰিকেইটাও হ'বলৈ ধৰিছে। আৰু এইকেইটা অকণমান উল্টাই দিম মই, যিহেতু তলৰ পাৰ্টটো সিজি গৈছে। আৰু এইখিনি এনেদৰে মই গোটেইকেইটা ফুলৰি ভাজি ল'লোঁ। এইকেইটা চাওক, মোৰ গোটেইকেইটা ফুলৰি ভজা হৈ গ'ল। আৰু সন্ধিয়া টাইমত এনেকুৱা এটা ৰেচিপি খাবলৈ খুবেই মন যায়, নহয় জানো? গতিকে আপোনালোকেও এনেকুৱা ৰেচিপি ভাল পায়নে জনাব কমেণ্ট কৰি। টমেটো চচৰ লগত নহয়তো চিলি চচৰ লগত খাবলৈ বিৰাট টেষ্টি হয়। আপোনালোকে এবাৰ খাই চাব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। থেংক ইউ।